যিবোৰ প্লাষ্টিক 1000 বছৰলৈ নপচে তাক আমি ইউজ কৰোঁ আৰু আমাৰ জৈৱ বৈচিত্ৰ্য উত্তৰ পূৰ্বাঞ্চলত ইমানবোৰ থাকোঁতেও আমি সেইটো এৰি পেলাই আমি প্লাষ্টিক ইউজ কৰাটো আমাৰ পৃথিৱীৰ বাবে বহুত দুৰ্ভাগ্যজনক বিষয় হৈ পৰিছে। অসম জীৱ জন্তুৰে ভৰা, চৰাই চিৰিকটিৰে ভৰা। বিশ্বত কোনো এখন ৰাজ্যত ইমান চৰাই চিৰিকটি থকা জীৱ জন্তু থকা নাই। সেয়ে প্লাষ্টিক আমাৰ ইয়াত নালাগে, প্লাষ্টিক ইউজ কৰিব নালাগে। অৰ্থ সামাজিক উন্নতি কৰিবলৈ হ'লে কলগছৰ খেতি কৰক, কলপাতে হোটেলত দিয়ক। মাত্ৰ অসমত এখনেই মহকুমা আছে, সেইটো বোকাখাতত আছে, তাত প্লাষ্টিক ইউজ নকৰে। আমাৰ জৈৱ বৈচিত্ৰ্যৰে ভৰা ভাৰতত অসমত যিমান ষ্টেট আছে সেইবিলাকে কৰাটোৱে মই কামনা কৰোঁ। ৰ মেটেৰিয়েল য'ত য'ত আছে আৰু প্লাষ্টিক ইউজ কৰিব নালাগে। ভাৰতৰ 125 কোটি মানুহক পৃথিৱীক ভাল পাবলৈ যেতিয়া শিকিব, প্লাষ্টিক বৰ্জন কৰিব, তেতিয়া আমি সুন্দৰ ভাৰতৰ সুন্দৰকৈ আমি জীয়াই থাকিব পাৰিম। আৰু যিটোৱে বজাৰলৈ যায় তেওঁ কাগজৰ ঠোঙাৰে দিয়ক, সেইটো কৰিলে আমি সোনকালে পৃথিৱীক প্ৰদূষণৰ পৰা মুক্ত কৰিব পাৰিম। সেইকাৰণেই কৈছোঁ, এই শিক্ষাবিলাক LP স্কুলৰ পৰাই দিব লাগে। কাপোৰৰ মোনা পায়, ডাঠ কাগজৰ পৰা বনায়, পানী মেটেকাৰ পৰাও কৰে। সেইবিলাক ইউজ কৰি পেলাই আমি সুন্দৰ পৃথিৱীখন সুন্দৰকৈ সজাব পৰা কিবা অসুবিধা আছে নেকি? সেইটো কৰিব পাৰিলে আমি আৰু সেইবোৰ উদ্যোগ গঢ়ক। আমি নদীখনক ভাল পাবই লাগিব। নদীখন থাকিলে আমি থাকিম। ব্ৰহ্মপুত্ৰ অসমৰ জীৱন দান, তাক প্ৰদূষণ কৰা আমাৰতো যুক্তি নহয়। সেইকাৰণে প্ৰদূষণমুক্ত কৰিব লাগে ব্ৰহ্মপুত্ৰ নদীখন। এই জীৱন দান থকা বস্তুটোক আমি পানীয়ে প্ৰাণ, গছ থাকিলে পানী হ'ব, পানী থাকিলে হেৰিটো থাকিব। এইটো তেতিয়া আমি প্লাষ্টিক বৰ্জন কৰিলে আমি সুন্দৰ পৃথিৱীখন সুন্দৰ কৰিব পাৰিম।